উপস্থিত আজিৰ এই বিশাল গণসমাৱেশত অলপ আগতে নিজৰ মূল্যৱান ভাষণ ৰাখি যোৱা মাননীয় মৌলানা ফজলুল করিম কাসিমি সাধারণ সম্পাদক AIUDF আৰু জমিয়ত উলিমা হিন্দৰ অসমৰ সাধারণ সম্পাদক উপস্থিত আমার প্রমোদ বড়ো ডাঙরিয়া প্রেসিডেন্ট অ্যাপসু মাননীয় স্বপন দাস চিফ এডভাইজার SC স্টুডেন্ট অ্যাসোসিয়েশন প্রদীপ সরকার প্রেসিডেন্ট সুজিত দাস জেনারেল সেক্রেটারি মাননীয় অলিলুর রহমান এক্স MCLA গোবিন্দ বসুমতারি জেনারেল সেক্রেটারি NDMPP উপস্থিত AIUDF দলৰ বিজনি জিলাৰ সভাপতি সম্পাদক আৰু কৰ্মী বন্ধুসকল UPPL অন্যান্য কৰ্মী বন্ধুসকল আৰু আজিৰ বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰা মোৰ শ্ৰদ্ধেয় ৰাইজ আই মাতৃসকল আপোনালোক সকলোলৈ ৰঙালী বিহু উপলক্ষে মই শুভেচ্ছা আৰু অলপ জনালোঁ ৰংজালী বৈশাগুনি বयनोबो आंनि खुलुमनाय जासिहरबाय आंनि बिदा फंबायफोरनो बिमा बिब' बिनानावफोरनो आरो बिफानि बैसोनि मानसिफोरनो आंनि खुलुमनायखौ आं जासिहरबाय আজি এই বিশাল গণসমাৱেশটো দেখি পেলাই মোৰ এটা ধাৰণা হৈছে যে 23 তাৰিখ মে'ত যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব বিজনী এছেম্বলি সমষ্টিৰ পৰা কমচে কম 60ৰ পৰা 70,000 ভোট পাবলৈ গৈ আছো আমি এই গণসমাৱেশত মানুহক আমি পইচা দি আনা নাই কাক বা আমি জবৰদস্তি কৰিও আনা নাই কাৰোবাক ধমকি দিও আনা নাই সিদিনা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজনীত আহিছিল তেতিয়া মাত্ৰ 3,000 মানুহ হৈছিল আগ্ৰমা মহিলাৰী ডাঙৰীয়াক বোলে সুধিছিলে সৰ্বানন্দ ডাঙৰীয়া আপোনাৰ মিটিঙৰ মানুহ ইমান কম কিয় নাহিল তেতিয়া কাণত আনে নুশুনাকে এটা কথা কৈ দিলে বোলে সৰ্বানন্দ সোণোৱালক মানুহ আহিব খুজিছিল এই এপছুৱে NDFে ধমকি দি দিয়া চেষ্টা এইটো পাকে প্ৰকাৰে আমি যে বিৰাট শক্তিশালী হৈ গ'লো এইটো স্বীকাৰ কৰা হোৱা নাই জানো দুৰ্বল পাৰ্টি এইটো ধমকি দিব নোৱাৰে শক্তিশালী পাৰ্টিয়ে ধমকি দিয়ে এই কাম তেওঁলোকে কৰিছিল আগৰ সময়ত যেতিয়া তেওঁলোকে শক্তিশালী আছিল আমাক মিটিং কৰিব দিয়া নাছিল আমাৰ মিটিঙত ওলাই অহা মানুহবিলাকক ৰাস্তাৰ পৰা ধৰি লৈ গৈ ঘৰত আকৌ সোমাই থৈছিল তেওঁলোকে আজি তেওঁলোকৰ মিটিঙত মানুহ নহয় কালি পুখুৰীত মিটিং কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি অসমত মুখ্যমন্ত্ৰীতকৈও বেছি জনপ্ৰিয় ব্যক্তি শক্তিশালী আৰু প্ৰভাৱশালী 5,000 মান মানুহ আছিল মই জনাত AGPৰ মানুহ চবেই AGPৰ মানুহ তেওঁলোকে আমাক বেছি আমাৰ দুৰ্বলতাৰ সম্পৰ্কে কথা ক'ব পৰা নাই মাত্ৰ এটা কথা কৈছে BTC ইলেকশ্যন খেলিলে BTCত চিফ কোন হ'ব এইটো চাই পেলাই ভোট দিব লাগে অসম বিধানসভাৰ ইলেকশ্যন খেলিলে মুখ্যমন্ত্ৰী কোন হ'ব এইটো চাই পেলাই ভোট দিব লাগে এতিয়া লোকসভা নিৰ্বাচন প্ৰধানমন্ত্ৰীয়ে কোন হ'ব এইটো চাব লাগে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব এইকাৰণে BPF ভোট দিব লাগে বুলি তেওঁ ভোটৰ আহ্বান জনাইছে কিন্তু আমি আজি ক'ব বিচাৰিছোঁ উত্তৰ প্ৰদেশ
অন্যান্য ষ্টেটত যিটো ইলেকশ্যনৰ খবৰ আহি গ'ল হয়তো বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিব পাৰে কোকৰাঝাৰ লোকসভা সমষ্টিত আজি জনগণে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে ভোট দিব কিহৰ কাৰণে শান্তি প্ৰতিষ্ঠাৰ কাৰণে ভোট দিব কিহৰ কাৰণে সকলো জনগোষ্ঠীৰ মানুহৰ নিৰাপত্তাৰ কাৰণে ভোট দিব কিহৰ কাৰণে সমৰ উন্নয়নৰ কাৰণে সমৰ অধিকাৰৰ কাৰণে ভোট দিব লাগিব তাৰ এটা সিদ্ধান্ত লৈ পেলাইছে আমি শান্তি স্থায়ীভাৱে প্ৰতিষ্ঠা কৰিব খোজো অস্থায়ীভাৱে নহয় এটা অঞ্চলত যদি কোনোবা এটা বিষয়ক লৈ বন্দুকৰ আন্দোলন চলি থাকে সেই অঞ্চলত স্থায়ী শান্তি হ'বই নোৱাৰে অসমত আলপা হোৱাৰ কাৰণে গোলাঘাট শিৱসাগৰ তিনিচুকীয়াত প্ৰত্যেক দিনত মানুহ হত্যা হৈছিল কিডনেপ হৈছিল বম ব্লাষ্ট হৈছিল তেতিয়া অসমৰ মানুহে শান্তিৰ কাৰণে আহ্বান জনাই আছিল আলপা শান্তিৰ পথত আহিবৰ কাৰণে আলপা শান্তিৰ পথত আহি গ'ল যুদ্ধ বিৰতি হ'ল শিৱসাগৰত আৰু মানুহৰ কিডনেপিং নহয় গোলাঘাটত এতিয়া বম ব্লাষ্ট নহয় তিনিচুকীয়াৰ আজি মানুহ হত্যা নহয় দसे था रायजोफोर बारा गोबाव लेक्सार होनाय नङा दसे था गाज्रि नुयो दसे था प्रमद बर'आ लेक्सार होबावगोन दा थांथ' दे अखा नांगौबा जोंबो सिजागोन আৰু আজি NDFBयाव শান্তিৰ আলোচনাত আহি গ'ল ভাৰত চৰকাৰক কোৱা হ'ল যে আমি স্থায়ী শান্তিৰ কাৰণে কাম কৰি যাম এই অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ কাৰণেও আমিও চৰকাৰৰ লগত সহযোগ কৰি পেলাই কাম কৰি যাম তাৰ কাৰণে আপোনালোকে শান্তি আলোচনাত ত্বৰান্বিত কৰিব লাগে তাৰ কাৰণে আপোনালোকে আমাৰ লগত এটা সমঝোতা কৰিব লাগে কিন্তু ভাৰত চৰকাৰে কৰা নাই ভাৰত চৰকাৰে কৰা নাই দোষেলো বেলাও নেই बारहुंखा अखाया जोंखौ जेबो खालामनो हाया ओंखायनो दसे धैर्य हमनानै थाथ' सानांखार फिनसेयावनो जोंनि मिथिङाव अखा हाहां जाब्लाबो हाफेराखै बारहुंखाया बारहांल' जायो बारफेराखै मालाबाबो हाग्रामानावनो मिथिङा जाफुनायावनो बारहुंखा फैनानै सायनासालियाव उरायजोबना खारनांजोबो खननै खनथाम जाबा এতিয়া এই শান্তি আলোচনাত আগবাঢ়ি অহা ব্যক্তি সংগঠনবিলাকক আমি সহযোগিতা কৰি পেলাই এই অঞ্চলত শান্তি স্থায়ী মানে বাস কৰিব লাগে এই বন্দুকৰ আন্দোলন যদি অৱসান ঘটে আজি তেওঁলোকে আমাৰ গোবিন্দ বসুমতাৰীহঁতে আমাৰ লগত যেতিয়া আলোচনা কৰে তেওঁলোকে কৈছে এটা সময়ত চৰকাৰৰ দমন নীতিৰ বাবে আমি বন্দুক ধৰিছিলোঁ কিন্তু আমি নিবিচাৰোঁ আমাৰ ল'ৰা ছোৱালীয়েও আমাৰ দৰে আকৌ বন্দুক ধৰক কিন্তু আমি নিবিচাৰোঁ আৰু এইটোৰ কাৰণে স্থায়ী শান্তিৰ কাৰণে আজি কাম কৰি যাবলৈ আগবাঢ়ি আহিছে তেওঁলোকে আমি এই শান্তিৰ প্ৰক্ৰিয়া সফল কৰিবই লাগিব এই শান্তিৰ প্ৰক্ৰিয়া সফল কৰি পেলাই এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব কিন্তু নৱশৰণীয়াৰ দৰে ব্যক্তিয়ে আজি এইটোকে অপপ্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে তেওঁ এজন সাংসদ 5 বছৰ তেওঁৰ এটা কোৱালিটি বা ষ্টেণ্ডাৰ্ড এটা থাকিব লাগে ভাষা যিটো কথা আমাৰ কাশ্মীৰ ডাঙৰীয়াই কৈছে এই কথাবোৰ কিন্তু আজি গণতন্ত্ৰ মাৰাত্মকভাৱে সাংঘাতিক এটা অপৰাধ এটা জাতিক এনেকৈ অপমানসূচক অপমানজনক কথা কৈ পেলাই তুলনা বা তাচ্ছিল্য কৰা কথাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিব লাগিব আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিব লাগিব নৱশৰণীয়াই কৈছে বোলে
আদিবাসী অঞ্চলত তেওঁ বোলে অপপ্ৰচাৰ চলাই আছে ইউজি ব্ৰহ্ম যি কি গ'লে আকৌ সংঘৰ্ষ হ'ব বিলাকে নিজৰ মাটি বাৰী এৰি পলাব লগা হ'ব যদি এইটো সঁচা হয় ইউডিএফ দলে আমাক কিয় সমৰ্থন জনাইছে আমাৰ এছচি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হাজি আছে ভাষণ দি গ'ল তেওঁলোকে কিয় সমৰ্থন জনালে আমি এইটো কৰিব বিচৰা নাই আমাৰ বুজাবুজিৰ মাজত শান্তি মানে কি নিৰাপত্তা মানে কি সময় উন্নয়ন মানে কি পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰি পেলাই সকলো জনগোষ্ঠীৰ নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে একেলগে কাম কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আমি কাকো হেৰেছমেণ্ট কৰা বা শাস্তি কৰাৰ কথা আমি ক'বই নোৱাৰোঁ বা ভাবিব নোৱাৰোঁ ৰাইজসকল আজি নৱসৰণীয়া মাত্ৰ নহয় হাগ্ৰামা মহিলাৰীয়েও কৈ আছে ইউজি ব্ৰহ্ম জিকি গ'লে সংঘৰ্ষ হ'ব পাৰে একেটা কথা হাগ্ৰামাও কয় নৱচৰণীয়াও কয় এই দুজনৰ কথাটো কিয় মিলি গৈছে এই দুজনৰ মাজৰ ভিতৰুৱা কিবা বুজাবুজি হৈ গ'ল নেকি তেওঁলোকে একেটা মুদ্ৰাৰ হিপিটি হ'ল নেকি ভাবিব লাগিব ৰাইজ ৰাজনীতিত সকলো সম্ভৱ বুলি তেওঁলোকে কয় আমি কিন্তু নকওঁ হাগ্ৰামাই সদায় কয় ৰাজনীতিত সকলো সম্ভৱ আজি শত্ৰু কালি মিত্ৰ আজি মই বিজেপিৰ লগত আছো কালি যদি কংগ্ৰেছ চৰকাৰ হয় মই কংগ্ৰেছৰ লগত থাকিম বুলি তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিছে তেতিয়া নৱসৰণী আৰু হাগ্ৰামাৰ মাজত বন্ধুত্ব হোৱা বা মিত্ৰতা হোৱা কথাও অসম্ভৱ নহয় এতিয়া এই নৱসৰণীয়াক কিন্তু আপোনালোকে চিনাক্ত কৰিব লাগিব আজি আমি